হেল্ল' ফ্ৰেণ্ডছ, আজি দেখাম গ্ৰীণ টি কেনেকৈ বনাব লাগে। আমাৰ নিজৰ ঘৰৰ দেউতাৰ চাহ বাগানৰ চাহপাত মই নিজে তুলি আনিছোঁ। অৰ্গেনিক গ্ৰীণ টি এটা কলি 2টি পাত মই এনেকৈ তুলি আনিছোঁ আৰু প্ৰচেছ কৰিছে মোৰ ভাইটিয়ে। এতিয়া একাপ চাহৰ কাৰণে মই দৰকাৰী চাহপাতখিনি ল'ম এটা কাপত। এতিয়া মই চাহপাতখিনিৰ ওপৰত গৰম পানী ঢালি দিছোঁ। উতলা গৰম পানী হ'ব লাগিব এতিয়া 5 মিনিটৰ কাৰণে এখন প্লেটেৰে ঢাকি ৰাখিম। লাহে লাহে কালাৰটো চেঞ্জ হৈ গৈ আছে। 5 মিনিটৰ পিছত বহুত ধুনীয়া হ'ব কালাৰটো। এতিয়া প্ৰায় 5 মিনিট হৈ গৈছে আৰু চাওকচোন কিমান ধুনীয়া হৈছে কালাৰটো। ভাল কোৱালিটিৰ গ্ৰীণ টি হ'বলৈ হ'লে গৰম পানী ঢালি দিয়াৰ পিছত যেতিয়া চাহকাপ তৈয়াৰ হ'ব তেতিয়া পাতখিনিয়ে অৰিজিনেল গছৰ পৰা ছিঙি অনা সেউজীয়া পাতটোৰ 70% ৰিষ্ট'ৰ্ড কৰিব লাগিব। দেখিছেনে পাতকেইখন এখন এখনকৈ খোল খাই গৈছে। সেই গছৰ পৰা ছিঙি অনা সেউজীয়া পাতখিলাৰ দৰে দেখা নাইনে? এইটো বহুত ভাল কোৱালিটি গ্ৰীণ টি হয়। ভাইটিক বহুত বহুত ধন্যবাদ ইমান ধুনীয়া চাহপাত প্ৰচেছ কৰাৰ কাৰণে। এতিয়া আপুনি অন্য এটা ধুনীয়া কাপত লৈ গৰম গৰম গ্ৰীণ টি সোৱাদ ল'ব পাৰে। আশা ৰাখিছোঁ ভিডিঅ'টো চাই আপোনালোক উপকৃত হ'ল। ধন্যবাদ।